লগত আজি এটা নতুন ব্লগ লৈহে আহিছোঁ আপোনালোকৰ মাজলৈ। তাৰমানে এতিয়া যাম আমি মেৰাপানীত ফাংচন চাবলৈ, আৰু আমাৰ এই ফাংচন আহিব গীতাঞ্জলি বাটটো গাইছ। আজি ভিডিঅ'টো বহুতেই ধুনীয়া হ'ব, আপোনালোকে একদম স্কিপ নকৰাকৈ চাই দিব। আৰু আমাৰ এওঁলোক ওলাইছে, এওঁলোককো অকণমান দেখুৱাওঁ ষ্টাইল। ব'লা ওলালা ন, বৰ ধুনীয়াকৈ সাজি কাচি ওলাইছে। মইনাকণ চোৱা, মইনাকণ চাবা আকৌ, মোৰ বাহিৰে বেলেগক নাচাবা আকৌ দেই ন। হ'ব দিয়া, আজিহে চাম আৰু। তো গাইজ আমাৰ ভনী পৰা অকণ জানি লওঁ। এই তুমি আজি গীতাঞ্জলি বাক চাবলৈ যাবা, তোমাৰ ফিলিংছটো কৈ দিয়া অকণমান। বহুত ভাল, বহুত ভাল। কেলৈ চাবলৈ পাম আকৌ। তোমালোকৰ ভাল গাভৰু গাভৰু ল'ৰা ছোৱালী আৰু ল'ৰা চামগৈ। বাবা দা কোৱাচোন, কেনে যাবলৈ আহিছে নেকি? আজি ফাংচন আছে। কোন আহিব? এই গীতাঞ্জলি আহিব। গীতাঞ্জলি আহিব ন? গীতাঞ্জলি আহিব। এটা ৰেডি পুৰা ৰেডি। ডেন্সটো দিব লাগিব ন? ডেন্স একদম পুৰা দিম আৰু পুৰা দিম। এইফালে এজন মালিক শুই আছে। মালিক শুই আছে বুলি, তাৰ মালিক আছে আৰু এজন আমাৰ নুনু দা। আমাৰ নুনু আৰু চুনু ৰেডি যাবলৈ দেই। মই লগত ওলাইছোঁ আৰু এনেই মাজতে ধূলিকণা হয়। তো গাইজ ভিডিঅ'টো চাই দিব, তাত আমাৰ নুনু চুনুৰ পৰা ডেন্স দিব, মই দেখুৱাই দিম আপোনালোকক, ঠিক আছে? তো গাইজ ফাইনেলি আমাৰ গোটেই লেডিজ পাৰ্টি ওলাই হাতো গোটেই পাইছে আপোনাক কি মজাকৈ গোটেই লেডিজ পাৰ্টিটো বহি আছে। আৰু এতিয়া মানে হাঁহি লেডিজ পাৰ্টিটো গোটেই ফাংচন। আৰু আমি সিহঁতৰ লগত নাযাওঁ, আমি যাম এক্সট্ৰাকৈ আমাৰ ড্ৰেছ বেলেগ হ'ব। তো আপোনালোক যাব হা, আমি পিছত গৈ আছোঁ। লাগি আছে নে চাও? তো গাইজ ফাইনেলি আমি এতিয়া ফাংচন পাই গ'লোঁ। মানুহ চাওক না, মানুহ পোক লিখা। মই কোনখিনিৰ পৰা নাচিম, মই মানে জেগাটো মই চিলেক্ট কৰিব পৰা নাই। তো গাইজ ব'লক আৰু ফাংচন ভিতৰলৈ যাওঁ, তাৰপৰা আপোনালোক দেখুৱাই আছোঁ, চাই থাকক হা। তো গাইজ ইয়াতে ফাংচনৰ পৰা আহিলোঁ, মাত চাত ভাগি গ'ল, ভৰি দেখিছে আৰু। এতিয়া ফাংচনৰ পৰা আহিলোঁ, এতিয়া 3টা বাজিলে মানে একদম মাত চাত ফাটি গলা চলা ফাটি তামাম এনজয়, ফুল এনজয় কৰিলোঁ। চ' ভিডিঅ'টো কেনেকুৱা লাগিলে, যদি ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাওঁ। চেনেল নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ